মছলা মই ঘৰতে খুন্দিম এনেকৈ। আপোনালোকে বেয়াকৈ নাভাবিব, মই তাত চেনি মছলা কৰি ৰাখিছিলোঁ। দেখিছে মই তাত অকণ অকণ গৰম মছলাও দি দিছিলোঁ। জিৰা ধনিয়া আটাইখিনি দি ঘৰতে এনেকৈ গুড়ি কৰি লৈছিলোঁ। আৰু এনেকৈ সজাই মেলি বনালে তৰকাৰীখন খুব সোৱাদ হয়। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। মই এনেকৈ বনাই ভাল পাওঁ, সেইটো কাৰণে মই এনেকৈ দেখুৱাইছোঁ। ইয়াত আদা নহৰু আৰু জিৰা ধনিয়া জলকীয়াৰ গুড়া আটাইখিনি মছলা মই ইয়াত দি দিম। আৰু লগত দিম মই জালুকৰ গুড়ি, হালধি নিমখ আপোনালোকৰ জোখমতে দি দিব। মই মোৰ জোখমতে দি দিছোঁ। আৰু লগত দিছোঁ তেজপাতা দুটা। আৰু এতিয়া এনেকৈ তেলখিনি আৰু পিঁয়াজখিনি দি মই হাতেৰে মোহাৰি ধুনীয়াকৈ মছলাবোৰ সোমাবলৈ দিম। এনেকৈ মোহাৰি যেতিয়াই দিব তেতিয়া মছলাবোৰ মাংসৰ ভিতৰত সোমাবলৈ লয়। আৰু এনেকৈ 20 মিনিটমান ঢাকনখন দি ৰাখি থ'ব লাগে। আৰু আপোনালোকে ৰাখি থৈ দিব। মই হাতখন ইয়াতে ধুই ল'লোঁ আৰু এতিয়া 20 মিনিট হৈ গ'ল। দেখিছে মই ইয়াত বহাই দিছিলোঁ আৰু এতিয়া সুন্দৰ এটা গোন্ধ ওলাইছে। যিহেতু আমি কিনা মছলাবোৰ দিলে বিভিন্ন ধৰণৰ বস্তু তাত মিহলোৱা হয়। আৰু মই এবাৰ এনেকৈ পানীত ভিজাই ৰাখিছিলোঁ মছলাবোৰ, তেতিয়া গম পাইছোঁ যে তাত ধূলি বালিবিলাক যে থাকে সেই বালি গুৰি পাইছোঁ। তেতিয়াৰ পৰা মই এনেকৈ মছলাবোৰ গুৰি কৰি তৰকাৰীখনত দি দিওঁ। আৰু এনেকৈ খাই চাব, আপোনালোকে ক'ব আৰু খাওক ইমান টেষ্ট। এনেকৈ বনালে আপোনালোকে যেনেকৈ ভাবে তেনেকৈ বনাব, কিন্তু এনেকৈ বেছি সোৱাদ বুলি মই বেছি ভাবোঁ। আৰু এতিয়া মই দি দিছোঁ আলু একদম সৰু চাইজৰ আলু লৈছোঁ মই গোটা মিডিয়াম চাইজ দিছোঁ মই গোটাই দিছোঁ, ফালি দিয়া নাই। আলুটো সৰু আলু হয়। আৰু এনেই মাংসৰ লগত আলু দুটা দিলে গলি যায়। বেছি আলু দিয়া নাই, মিডিয়াম চাইজৰ আলু দিছোঁ। আৰু এতিয়া মই এনেকৈ লৰাই আছোঁ, ভুনি আছোঁ। মই যেতিয়া নমাম তেতিয়া মই অকণমান আকৌ মিট মছলা ছটিয়াই দিম। আপোনালোকেও দিব পাৰে আৰু যদি কষ্টুৰি মেথি থাকে আপোনালোকে দিব পাৰে। দেখিছে তৰকাৰীখন কি সুন্দৰ হৈছে। এতিয়া মই অকণমান পানী দি দিম। এনেকৈ বনালে বেছি সময় নালাগে, যিহেতু মাংসৰ পৰিমাণটো বেছি হয়, মছলা পাতিও আন্দাজমতে দিয়া যায়। আৰু এনেকৈ বনালে টেষ্টটো বেছি হয়। মছলাখিনি আটাইখিনি ভুনাও যায়। মই খোৱা পানী দি দিছোঁ, হৈ যাব তৰকাৰীখন এতিয়া। পৰিমাণে দিব, আপোনালোকে যিমানখিনি দিব বিচাৰে। মই মোৰ হিচাপমতে দিছোঁ। আৰু এতিয়া তৰকাৰীখন বনাই ৰেডি। দেখিছে মই নমাই আনিলোঁ। এতিয়া দেখিছে কি সুন্দৰ হৈছে, খাবলৈ টেষ্টি হৈছে। এনেকৈ আপোনালোকে বনাই খাই চাব। আৰু শেষত ভিডিঅ'টি চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকে ছাপোৰ্ট কৰিব, আপোনালোকৰ ছাপোৰ্টৰ বিনা একো কৰিব নোৱাৰোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। আজিলৈ ভিডিঅ'টি ইমানতে। বাই বাই।